নমস্কাৰ বন্ধুসকল, বৰ্তমান কেনে আছে কিশোৰ দাস আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কিশোৰ দাসৰ স্বাস্থ্য আগতকৈ বহু গুণে উন্নত হৈছে। অতি সোনকালে সুস্থ হৈ উঠিব আমাৰ সকলোৰে মৰমৰ অভিনেতা এজন। বৰ্তমান তেওঁ গুৱাহাটী হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে তেওঁৰ স্বাস্থ্যৰ খবৰ ল'বলৈ অসমৰ বহু শিল্পীয়ে তেওঁৰ ওচৰলৈ গৈছে আৰু তেওঁ সুস্থ হৈ উঠিবলৈ আশীৰ্বাদ কৰিছে। বন্ধুসকল, আমিও বিচাৰোঁ কিশোৰ দাস অতি সোনকালে সুস্থ হৈ উঠি পুনৰ অভিনয় জগতত খোজ পেলাওক। আপোনালোকৰ কোনে কোনে কিশোৰ দাসক পুনৰ অভিনয় জগতত চাবলৈ অপেক্ষা কৰি আছে, প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।